নাই মই কংগ্ৰেচুলেশ্যন দিছোঁ বডোলেণ্ড ৰাডাবক যোৱা কেইবাবছৰ ধৰি যথেষ্ট ষ্ট্ৰাগল কৰিলে আমাৰ যুৱ সাংবাদিক বন্ধুসকলে তেখেতসকলৰ এটা কাৰ্যালয় নাছিলে কোনো সুবিধা নাছিলে তথাপিতো আমাৰ বডোলেণ্ড অঞ্চলৰ বিভিন্ন সমস্যাবিলাক হাইলাইট কৰাত তেখেতসকলে আপ্ৰাণ চেষ্টা চলাই আহিছে আৰু আজি আহি তেখেতসকলৰ যিটো হাৰ্ড ৱৰ্ক সেইটো এটা বাস্তৱত ৰূপায়ণ হ'ল এটা অফিচ তেখেতসকলে আজি ল'বলৈ পাৰিলে ইয়াৰ কাৰণে মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু মই আশা কৰিছোঁ অনাগত দিনত বডোলেণ্ড ৰাডাবে আমাৰ অঞ্চলৰ বিভিন্ন সমস্যাবিলাক নেশ্যনেল লেভেলত ইণ্টাৰনেশ্যনেল লেভেলত উপস্থাপন কৰিব পাৰিব আৰু সমাজ পৰিৱৰ্তনত সমাজ উন্নয়নত তেখেতসকলে এটা ডাঙৰ এটা ভূমিকা তেখেতসকলে ইয়াত গ্ৰহণ কৰিব আজি প্ৰধানমন্ত্ৰী আহি আছে কি মেছেজ দিব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে আমি তেখেতক ৱেলকাম কৰিবলৈ আদৰণি জনাবলৈ ৰৈ আছোঁ প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰৰ যি আগমন সেইটো আমাৰ কাৰণে খুব ডাঙৰ এটা বিষয় কাৰণ দেশৰ প্ৰধানমন্ত্ৰী আজি কোকৰাঝাৰলৈ আহিব আমাৰ অঞ্চলত জ্বলন্ত সমস্যাবিলাক আছে আমাৰ এটা শান্তি চুক্তি হৈ গ'ল এইটো 100% ৰূপায়ণ হ'ব লগা আছে ইয়াৰ লগতে আমাৰ অঞ্চলটো অৰ্থনৈতিকভাৱে সামাজিকভাৱে আমি আগুৱাই লৈ যাব লাগিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী হৈছে বডোলেণ্ড অঞ্চলৰ ৰাইজক ডাইৰেক্টলি তেখেতে মৰম দি আহিছে বিশ্বাস আৰু আস্থাত লৈ আহিছে সদায় তেখেতে আমাক গাইড দি আহিছে আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই আগমনে আমাক উৎসাহিত কৰিব আৰু অনাগত দিনত আমাৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ লোকক একেলগে আগুৱাই লৈ যোৱাত আমাক তেখেতে এটা ডাঙৰ এটা পথ এটা প্ৰদৰ্শন কৰিব আৰু সেইকাৰণে আমি তেখেতক ৱেলকাম কৰিছোঁ আৰু আজি এটা সফল সভা হ'ব এই নিৰ্বাচনী সভা যিটো আজি হ'বলৈ গৈ আছে ইয়াৰ পিছত আৰু কোকৰাঝাৰত আমাক কেম্পেইনিং কৰিবলৈ প্ৰয়োজন নাই অলৰেডি ৰাইজে ওলাই আহিছে দলে বলে হিলদল ভাঙি ইয়াত এতিয়া কোনো বিৰোধী বুলি নাই ইয়াত UPPLৰ প্ৰাৰ্থীয়ে বিজয় হ'বলৈ গৈ আছে আৰু অতি পৰিতাপৰ বিষয় যে যোৱাকালি তামোলপুৰৰ BPFৰ যিজন কেণ্ডিডেট তেখেতে BPF দল ত্যাগ কৰিলে আৰু ইতিমধ্যে তেখেতে হয় বিজেপিত নহ'লে UPPL জইন কৰিব বুলি তেখেতে ঘোষণা কৰিছে গতিকে সেইটো এটা BPFৰ কাৰণে এটা ডাঙৰ আঘাত কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো স্বেচ্ছাচাৰী মনোভাৱ যিটো একানৈক্যত্ববাদ দমন নীতি সেইটো কোনো সহ্য নকৰে লাহে লাহেকৈ এতিয়া চবে তেখেতৰ সংগ এৰিবলৈ ধৰিছে গতিকে এই নিৰ্বাচনত অকল বিজেপি আৰু UPPL প্ৰাৰ্থীয়ে বিজয় হ'ব অন্য কোনো বিজয় নহয় সেইকাৰণে ৰাইজে কোনো যাতে বিপথে পৰিচালিত হ'ব নালাগে নিজৰ বহুমূলীয়া ভোটটো BPFক দি নষ্ট কৰিব নালাগে এইটো মানে এটা বলিষ্ঠ এটা দেশ গঢ়াৰ স্বাৰ্থত এটা বলিষ্ঠ চৰকাৰ আৰু সবল চৰকাৰ গঢ়াৰ স্বাৰ্থত সকলোৱে দলে বলে আহি UPPL আৰু বিজেপিৰ প্ৰাৰ্থীক ভোট দিবলৈ মই ৰাইজক আহ্বান কৰিছোঁ BPF সেটবেক হ'ল নেকি তেকনে আজি দিনত নিৰ্বাচন আগমন যেনেকৈ স্যাৰ BPFৰ কাউণ্টডাউন শুরু হৈ গ'ল ইয়াত একো নাই আজি কেম্পেইনিং বুলি একো নাই খালি বদৰুদ্দিন আজমলৰ ওপৰতে নিৰ্ভৰ কৰিছে খালি বদৰুদ্দিন আজমল আহিলে তেখেতসকলৰ মিটিং হয় বদৰুদ্দিন আজমল নাহিলে মিটিং নহয় গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰীয়ে যিটো তেখেতে আজি ভাৱ দি আছে যে আজিও হাগ্ৰামা মহিলাৰী চৰকাৰ আহিব এইটো আহিব হাগ্ৰামা মহিলাৰী এতিয়া অচল পইচাৰ নিচিনা হৈ গৈছে তেখেতৰ ভুল নীতিৰ কাৰণে দমন নীতিৰ কাৰণে ৰাইজক ঠগ প্ৰবঞ্চনা কৰাৰ কাৰণে এইবিলাক যে দালালি বেপাৰী ৰাজনীতিবিলাক কৰি থকাৰ কাৰণে আজি ৰাইজে তেখেতক বাদ দিছে গতিকে ৰাজনীতিটো দালাল কৰিব নাপায় ৰাজনীতিটো বেপাৰ কৰিব নাপায় ৰাজনীতিটো সমাজ সেৱা কৰা এটা পন্থা আৰু হিটো যদি সঁচাকৈ নীতি আদৰ্শৰ আধাৰত কৰে তেতিয়া ৰাইজে সদায় মৰম দিব আৰু ৰাইজক যদি প্ৰবঞ্চনা কৰিব বিচাৰে ৰাইজে হিটো ৰিজেক্ট কৰিব